এই পুলকেশ বৰঠাকুৰক ক্ষমতাৰ পৰা গুচাই দিলে অসমখন চলি যাব। অতি আঞ্চলিকতাবাদ, অতি জাতীয়তাবাদ, এইবোৰ ছ'চিয়েল মিডিয়াত বাজৱৰ্ড কৰি পেলাব লাগিব। চিটাৰ চাই পৰা মই পুনৰ উভতি আহিছো। আন্ধাৰ ভেদি মই পোহৰ ঘৰ ওলাইছো। Jahangir's planning something big. After Manipur, they want to burn us all. আজিৰ জনসাধাৰণ নিজৰ মাজতে কাজিয়া কৰে ব্যস্ত। কোনোবাই জাতিক লৈ, কোনোবাই ধৰ্মক লৈ, কোনোবাই ভাষাক লৈ, কোনোবাই আকৌ ৰাজনীতিক লৈ। তেওঁলোকৰ ৰণাংগন হৈছে ছ'চিয়েল মিডিয়া। সোশ্যাল মিডিয়া তো হলা ভিম্বার বসল মাটি তোর ব্রেন বাস করে গেলা দিনতকে ভিম্বার উঠতে আগতে গাদতে মতে ইনশাআল্লাহ জানে তোর দিন কাল আমি সংখ্যালঘু যে মাইনরিটিতে আছি মেজরিটি হম। So, what is your future plan? বিয়া পতা। চৰকাৰে গোটেই কামটো কিবা পিয়াৰ টাইপহে কৰি থকা যেন লাগিছে। সেই ল'ৰা ছোৱালীবোৰ নিচা আসক্তিৰ এনেকুৱা এটা পইণ্ট পাইগৈ য'ৰ পৰা ঘূৰি অহাৰ চান্স খুবেই কম থাকে। এফালে ক্ষমতাৰ ভোগ আৰু আনফালে বিদেশী শক্তি, আৰু ইয়াৰ মাজত অসম আৰু ইয়াৰ ভৱিষ্যত। অসম জ্বালাই দিলে। He is sharp, he's wounded, and he is on a mission. Wolf, কুকুর নেচিয়া বাঘ, তাৰ লগত মোৰ বহুত পুৰণা হিচাপ আছে। এইবাৰ খেল জমিব। बहुत फेमस गाना है हम लोगों का, जतिन बड़ा का सिनेमा का Good, गाना। करके दिखाओ। মিঠা মিঠা আজি সপোনৰে সজানিতে চোৱা মন ভৰে।